হাও এইটো দেখোন নেউলায়ে ই বেটাই গাড়ী ধুই আছে দেখোন ইয়াৰ পৰা যে চালা চলা কৰি কেনে গাড়ীখন নাগজিলে পৰা ঘূৰি বেবাৰলো হয় ট্ৰাই মাৰি চাওঁ ৰ অ ভাই কি গাড়ী ধুই আছে নেকি হাও কোনটো কাম দেখোন অয়ে ভাই গাড়ী ধুই আছে নেকি অয়ে ধুলাবালাৰ দিন না এই ধুব লগা আছিল ৰ গাড়ীখন সদায় লেতেৰা হয় না ধুলাবালাৰ দিন এই কষ্টত কিনাৰ কাৰণে মৰমতে ৰাখোঁ দেচোন অয়ে ভাই গাড়ী চাড়ীৰ প্ৰতি মোৰ ভাল ভাবে আছে ৰ মই যদি কাৰোবাৰ গাড়ী নেও বঢ়িয়াকে ধুইছোহে দেও বুজছা না তই অয়ে ভাই এলা হৈছে বিশ্বকৰ্মাৰ বস্তু এলাক ব্যৱহাৰ কৰিলে পৰাপণ কৰি ব্যৱহাৰ কৰিব নালাগে নিজৰ বুলি ব্যৱহাৰ কৰিব লাগে হয় দে ভাই ঐ নেউলা তোৰ কিবা কাম আছে নেকি তই ক'ৰবাত যাবি নেকি যাব লগা মানে এনে নাই দীপৰা এখন হাপুৰত বিয়া আছিল তাতেই যাম বিয়া খাবা দীপৰাকে যাবি মই অলপ চকৰ পৰা আহিলো বাইকখন দিবি নেকি ই বেটাই কণ্টক্ৰমে সদায় সদায় আমাৰ বাইকখন লৈ যায় দাদাক বুঢ়ব খান পাইছিতো এনকে নহয় কিবা এটা কৰবাই লাগব তই চিন্তাই নকৰবি মই আহি পাম দে টাইমত ঐ শুন নিবি ঐ কিন্তু মোক 12টা আগতে বাইকখন লাগব দিম দে তই টেনশ্যন নলবি আৰু 3 দিন 4 দিন বিয়াৰ পিছত মই এখন বাইক ল'ম তেতিয়া মই তহঁতৰ তাত মোৰ বাইকখন 3 দিনৰ 4 দিনৰ কাৰণে থৈ দিম বুজছা না দে হ'ব দে লৈ যা তই কিন্তু সোনকালে আহিবি দে দে যাওঁ দে মই তই মৰমত চলি গৈছ না হ'ব দে অ দা কি অ দা তইনো কণ্টক্ৰমক সদায় কিয়নো বাইকখন দা ঐ সি আৰু মই সৰুৰ পৰা ডাঙৰ চলি তাৰ চাইকেল টাইকেল নাই এইকাৰণে কেতিয়াবা বাইকখন খুচলি দেও হ'লেও তো সি তোক তেল ভৰাই দে না তেল তাকনো মই কিয় তেল খুচিমে সি গেলেও বেছি দূৰ নাযায় নহয় চকক গেলিয়ে যায় হ'লেও সি একদিন না দুদিন না বেলেগ কথা মাহৰ বিছ দিন দেখোন সিয়ে নে থেই বিৰাগতীয়া তই বেলেগ ভাবছা সি সেনেকুৱা চলি নহয় হ'লেও সি সিদিনা লাওপাৰা চক যাম বুলি কাউলি চক যাই পাইছিলচোন কেতিয়াবা সেনেকুৱা হয় তাৰ কাম থাকে না বেচেৰাৰ আজি সোনকালে আহিব দেই দেচোন আজি চাওঁ কিমান সোনকালতে আহে সি ই কোনটো কাম নহয় এতিয়া গিলা আহিব নাই হেল্ল' ক'ত আছাই তই থেই তাড়াতাড়ি অ দা বিয়াত নাচালি কিনে তই যাওঁ ৰ এই কোনটো কাম নহয় আহিয়ে বনাই সি বোলে বৰ ভালে 10 মিনিটত বোলে চোন আহে তাকেতো বিৰাবতীয়া ই কোনটো কাম নহয় 10 মিনিটত আহিম বুলি কৈ পেলাই 12 বাজে দিলাকে দেৰিয়ে হ'ল মোৰ এতিয়া মই দেখোন কলি গান মাৰা আনপা চাবি আৰু কোনবাৰে না বাইকৰ চাকা টাকা খুলি হাতত লৈ আহিব নহয় বিৰাবতীয়া তাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে কেনেকৈ নকবি তই তাক বিশ্বাস কৰি থাক মই ভাতকেইটা খাই আহোঁ ই এতিয়া গেলি আহিয়ে নাপলাগে ইয়াক বাইকখন দি ভুলেই গ'লো নেকি ফোন কাটছি চা আৰু কাটি দিছি হেই অন্তকান কি ফাল্টু মানুহে এনে বুলি গম পালি তাক মই বাইকখন নিদিলোঁ ন হেই কি কৰোঁ এতিয়া বিৰাবতীয়া মই যাই ৰাখোঁ দে অ কণ্টকৰাং আই নাপলাক নেকি নাই হ'ব দে ইয়াক ৰখি লাভ নাই ইয়াক গেলি ৰাতিয়ে হ'ব যা ঐ লৈ আন ৰখচোন ৰখ এইখান মোৰ বাইক দেখোন ভাই তই যা ৰাখচোন মই যাই আছোঁ যা
নেওলা আকৌ ক'ত আছে তই 2 মিনিট মই যাই আছো বেংকত আছো ন মই বেংকত এই জল্দি আহ নহয় বেংকত মস্ত ভিৰ 200-300 মানুহ আছে মই 2 নম্বৰ লাইনটোত আছো ন যাই আছো ৰ নেওলা দে মই যাই আছো দে এই গন্তগ্ৰাম নেওলা তই তোৰ এইটো কি বেংকে ষ্টেট বেংক না ৰিজাৰ্ভ বেংক নহয় নেওলা 2 মিনিট মই যাবই ওলছো যাই আছো দে মই ফাঁকি মাৰবা আহিছা এই বটল মাৰি তল মাথা ভাঙি দিম বাচা লেক্সা মাৰবা আহিছি মই বাইকখন লৈ যাওঁ তই আহি থাক নেউলা নেউলা কিয় বগলু দাদা ঘৰত নাই ৰ বাৰীত ধান গেছি ৰ কাম কৰবা বাইকৰ চাইবাৰ দিছোন মই এক জাগাৰ পৰা আহো বাইকৰ চাবি তোৰ বাইকখন কি ওলা বিৰা হৈতা কি কবি আমাৰ আজি ঘৰ মুচিছি কে বাইকখন ওলাবাই নাই হয় নেকি আমাৰ বাইকখনতো তেল নাই ৰ তহঁতৰ যেতিয়া ঘৰ শুকাব সেইদিন বাইকখন ওলাবি যা কিনো কয় তহঁতৰ বাইকত দেখোন মই 2 দিন আগত 50 টকাৰ তেল ভৰাই দিছো হ'বা হ'লে না বিৰা হৈতা মই কাৰোবাৰ গাড়ী চললি তেল নভৰাকে নচলাও হয় নেকি তই 50 টকা তেল ভৰিছা আৰু সিদিনাৰ পৰাই দাদাৰ বাইকখন কেইদিন নিলি কচোন একদিন গেলো নাৰ্গিজলি একদিন গেলো বাঙালী পাৰা আৰু একদিন গেছো কুমৰি পেটা 3 দিনা গেছো চা বগলু দা তই 50 টকাৰ তেল ভৰিছা ইমান দিন নিলিয়ে তোক আজি আৰু লাগে তই 50 টকাৰ তেল ভৰি কিনে বাইকখন তই নিজে বুলি ভাবছা নেকি নে চা বগলু দা আমাৰ টায়াৰৰ খৰচ আছে মোবাইলৰ খৰচ আছে আৰু সাৰ্ভিস কৰবা গেলি ইমান খৰচ হয় তই জানাই বিৰা হৈতা তই আজি মোক বহুত বয়াকে ক'লিয়ে তহঁতক দাদাৰে কিন্তু মই ইনকে নকওঁ একদিনো সেইকাৰণে লাই পাইছা আমাৰ দাদা দি এটা বুৰ্বক বিৰা হৈতা তই কিন্তু কথা পাতা গিলা আজি ভাল লগা নাই মোৰ মই ডাইৰেক্ট কথা কওঁ না সেইকাৰণে মোক ভাল নাপা আৰু বেলেগক থকাটো অলপ কমাবি বাইকখন কিনানতে তহঁতে পইচা দিয়া নাছলিতো দাদাহে কষ্ট দি কিনছি 50 টকা তেল ভৰাই কিনে গোটেই মাহটো চলাব খোজা আমি নেদব পাৰ বাইক তই মানুহ কিমান বয়াকে কোৱা পাৰা আৰু শুন তহঁতৰ বাইকখনৰ 500 টকা তেল ভৰাই দিম আমাৰ তাতে 3 দিনৰ কাৰণে থৈ যাবি কিয় দিমে মোৰ বাইক তহঁতৰ বাইকো নালাগে মোৰ বাইকো নেদাও যা যা নিজৰ বাইকৰ হ'লে মূল্য আছে আনৰ বাইকৰ মূল্য নাই